শ্ৰী শ্ৰী জৰাবাৰী শাখা সত্ৰ গুৱাহাটীৰ বেতকুচিস্থিত ইয়াৰ মূল সত্ৰখন আমাৰ শিৱসাগৰত। এই সত্ৰৰ সত্ৰাধিকাৰগৰাকী হ'ল লক্ষী ডেকা। তেখেত স্বয়ম্ভু সত্ৰাধিকাৰ, কোনো নিৰ্মালী অনুষ্ঠান তেখেতৰ হোৱা নাই। স্বয়ম্ভু সত্ৰাধিকাৰ তেওঁ সত্ৰাধিকাৰ হোৱাৰ পিছৰ পৰা কেৱল দুৰ্নীতি আৰু অনিয়মে সংঘটিত কৰি আহিছে আৰু সত্ৰখন দৰ্শনাৰ্থীৰ কাৰণে তলা লগাই দিয়া হৈছে। সত্ৰৰ ভূমিত তেওঁ বিক্ৰী কৰিছে আৰু সত্ৰৰ ভূমিত সত্ৰ চৌহদৰ ভিতৰতে ৰেষ্টুৰেণ্ট খুলিছে, য'ত সত্ৰীয় পৰম্পৰাৰ পৰিপন্থী খাদ্য সম্ভাৰ বিক্ৰী কৰা হয়। গতিকে তাৰ উপৰি তেওঁ যিখন উদাসীন সত্ৰ, য'ত মহিলা প্ৰৱেশেই বৰ্জিত, গতিকে তাত পৰিয়াল থাকিবলৈ দিছে, নিজৰ ভনীয়েক ভনীজোৱাকৰ পৰিয়াল থাকিবলৈ দি উদাসীন চৰিত্ৰ সলনি কৰি পেলাইছে। এতিয়া শেহতীয়াভাৱে তেওঁ এই জুৱা খেল পাতিছে সত্ৰৰ উন্নয়নৰ নামত। গতিকে ইমান উদ্ধতালি এজন সত্ৰাধিকাৰে কৰাটো, সত্ৰাধিকাৰ বুলি শব্দটো আমি ব্যৱহাৰ কৰিবলৈ ভয় খাওঁ, কাৰণ সত্ৰাধিকাৰ এটা সন্মানৰ আৰু শ্ৰদ্ধাৰ শব্দ। গতিকে এইজন লক্ষী ডেকাই নিজকে সত্ৰাধিকাৰ বুলি দাবী কৰি সত্ৰখনক লৈ বেপাৰ কৰি থকা কাৰ্যটো আমি কোনোকালে কেতিয়াও সহ্য কৰিব নোৱাৰোঁ। ইতিমধ্যে আমি চৰকাৰী সকলো কৰ্তৃপক্ষৰ ওচৰত ইয়াৰ আবেদন কৰিছোঁ, সত্ৰ আয়োগৰ পৰা আৰম্ভ কৰি জিলা উপায়ুক্তৰ পৰা আৰম্ভ কৰি এই জুৱা খেলৰ বিৰুদ্ধে, লটাৰী খেলৰ বিৰুদ্ধে আৰক্ষী আয়ুক্তকো আমি লিখিতভাৱে মেমৰেণ্ডাম দিছোঁ। গতিকে ইয়াৰ পিছতো যদি চৰকাৰে এই সত্ৰখনৰ বিৰুদ্ধে, এই সত্ৰখনত চলি থকা দুৰ্নীতিৰ বিৰুদ্ধে বিহিত ব্যৱস্থা নলয়, তেতিয়াহ'লে কিন্তু ধৰ্মীয় সমাজ আশ্বস্ত নহ'ব চৰকাৰী পক্ষৰ ওপৰত।